আকৌ নাহেলি বোলে ওজন কমবো ও সবাই জানে ওজন কমবো এখন আজি ওজন কমলো 5-10 কেজি পিছনে টাকা খানা খুন্দে মোক মাৰি থাকিলি কি হ'ব শিপ ক'ত দিছি দেখছি না আপোনালোকে বলৰৰ ওপৰত এতিয়া প্ৰায় বলৰুখন প্ৰায় পাঞ্জাব বডি ট্ৰাকে আছে কাৰণ এখিনি বডি আমাৰ থিয়াই বঢ়িয়াকে প্ৰথমবাৰৰ কাৰণে কি লৈ আহিলে তো বাকী আৰু এটা চফিগুলে পালাকে তো অলপ ডাঙৰ কিন্তু মালটো ডাঙৰ আছে কি নাই এইটো শুনছিল নে এই আপি এটা পাইছো টোপ দিছো ৰখি আছো এই টোপ দি আনিছো গেলা জান উই কেমেৰা জুম কৰি চাই আছে কি হেম বেছি না দামু কি শেয়ারে পে বাল তো কি Good morning and welcome back to African Bhaluk আকৌ এটা সুন্দৰ ভগত আপোনাক স্বাগতম জনাইছো আৰু বৰ্তমান আছো আমাৰ সম্মুখৰ ফিল্ডখনত আৰু আজি আমাৰ চ্যালেঞ্জৰ ভিডিঅ মানে ডে 2 এই মাত্ৰ আমি যেটা চ্যালেঞ্জ লৈছিলো আৰু এফালে আমাৰ ডেকা উপস্থিত হৈছে এইফালে বাকি কালি হেৰি হল না সবখিনি ঠিক হৈ গেল আৰু কাৰণ মানে কি আমাৰ যোনটো আটা আছিল মানে আটাই হেডমাস্টাৰ হৈছিল শিক্ষকতা কৰিছিল তাৰ পিছত ৰিটায়াৰ হল তাৰ পিছত 94 ইয়াৰ্স তেখেত আমাৰ পৃথিৱীত থাকিল এতিয়া তেখেত খালি আমাৰ পৰলোকলৈ গুচি গ'ল তো হেতুই কথা এটা 94 ইয়াৰ্স আজি যুগত যদি এটা মানুহ ষ্টেবল ভাবে আছে তো বহুত আছে আৰু আপোনালোক আশা কৰো সবে ভালকে থাকক জিয়ে থাকক হেতু কথা এটা হেতু মই ভাবি কিনে মই এটা বিৰাট কোহলি হ'ব লাগিব নেই হেতু ষ্টেমিনা কালি এটা মই ডাক্তৰ ভিডিঅ চাইছিলো সেই ডাক্তৰজনে কি কৈছে না গাইছ কৈছে মানুহে বোলে 16 ঘণ্টা একো খাব নালাগে তাৰ মতে কি 8টাত ৰাতি 8টাত খাই বেলেগ আৰু পুৱা খাব লাগে পাগল নেকি কৈছোন তই কেনেকে খাবি তই কৈছোন তই মই চাইছো মোৰটোৰ লগত ভিডিঅটো চাইছো সি কৈছে 16 ঘণ্টা ৰাতি 8টাৰ পৰা 12টা পুৱাৰ পিছনে পুৱা 12টাক লাগি খাব নালাগে কৈছে আকৌ নাহেলি বোলে ওজন কমবো ও সবাই জানে ওজন কমবো এখন আজি ওজন কমলো 5-10 কেজি পিছনে টাকা খানা খুন্দে মোক মাৰি থাকিলি কি হ'ল আজি জন্ম 15 কেজি এটা শুনে বঢ়িয়াকে ফিটি গলো আই হুস্কাৰি নক মাৰি গলো দে সেইকাৰণে কিমা কালো খানা হাবি জি পাহে হাবি বন্ধুৰ এখন গেটান লৈ দিয়া আনিছিলো কি এই সাউন্ড দেখা নাই হাং হোৱা কাম চলছে আমাৰ আৰু আজি গাইছ যে আপোনালোকে থাম্বনেলখন চাই গমে পাইছি আজি হ'ব যাছে কিং ফিচাৰ চ্যালেঞ্জ 2 আমাৰ হ'ব আজি বৰখি বাই আজি কিন্তু পনা আজি আমি যোৱাৰ দি হানি পাইছো আমি নদী পাৰত জাল মাৰবে যাই পাইছো এটো বতৰৰ কথা ই ভালকে জানে ইয়েছে তো কথা মই বহুত জানো তই বেগে দেখা নাই সব পাই বুল্লু বা পাই মই জানো আকৌ বহুত বস্তু ঠিক আমি বৰ্তমান শিপগিটা কাটি লও পাম না বাগি আৰু মাজৰ কথা কও আজি নিপুদাই আমাক তোমাৰ আৰু মোৰ ফালৰ পৰা জাসা দিম নিশ্চয় শিপ মাছ মাৰন্তে সৰু শিপ হলি হয় বেলেগ কামত দি ডাঙৰ শিপ লাগে বললি এনে বাপের এক মাতি এনকে তো বুলে তুই ধর বুঝা বললি এই শিপ বুলু না গেছে বুল্লু বাসি চাইছো তো বললো বা আছে ডাঙৰ বল লৈ লাগব আৰু এটো আমাৰ এটা ফাৰ্স্ট শিপটো হৈ গেল বঢ়িয়া শিপ এই ইমান ডাঙৰ নালগে বেলেগৰ বস্তু ছাপিন যাব লাগে কাটিলো বেস্তি বল নেকি বেলেগৰ মাটি হৈ যা এই সাতটা কাটিলো আগে এই যে এটা শিপ বঢ়িয়াকে কমপ্লিট হৈ গেল বাকি কি সাসিনো থিয়ার তো সাইজ মেটাম না সাইজ তো হবে থিয়ার হবে ইমান দিগাল কবে না মাছটো ধরবে লাগে থিয়ার হে তো এডাল সুপুতাৰ মানে হেনে বস্তু মানে যোনটো শিপ কৰিব পাৰি হেনে বানায় বা এডাল আছে ও তলৰ পৰা যায় ওপৰত সেই গৈ যায় সেইকাৰণে চবি গলে এই বেটা খাই গেছি আৰু এটা হলে বৌ থিয়াৰ কাৰণে হৈছে এই বৰা আৰু ৰছি ৰছি বহুত দাম বাঢ়ি গেল আকৌ 3 টকা আছলো মামা চালি দে মাৰো দে নাই কি নাই কালি মহৰ চাও নকটা কেনেকে কালি ভিডিঅ আছিল কালি কৰা নাই সারা সংসি মার বৰ্তমান আমি এতিয়া শিপ কাটা হৈ গেল এতিয়া বললু বা হান মাছি বা হান দেখা না কোন হান দেখা নাই ৰ এ নালিবি ৰ ওই কি হালা ওই হান কি ওই এই চাও গাইছ এই হান চাও এই দাউৰ হা লাৰাই নে হৈ লাগে চাবি দে কুইক দিবি কিন্তু দেখা কুইক সবই গুল চাবি এই Fasi! Fasi! Kamu saya kena saya bulu saw. Hindure mal bhai. Hindure bollo. এটা কামাত দিব লাগে পোলাটো দ্র বহুত ডাইরেক্ট হে রাখো দেবো মিশন তো সাকসেসফুল হইছে কিন্তু এটা বললো বা হান উদ্ধার করবে পারা নাই নাই কিন্তু হজি উড়ে আছে মালগিটা
এখন দি হ'ব না ছাৰৰো হ'ব এতিয়া আমি এটা কাম কৰোঁ আমাৰ কি কৰোঁ? ওলাব হৈ আছে আমি জাগাত যাওঁ জাগাত যাওঁ বাকীখিনি কাম কৰোঁ জাগাত কিহত যাবি চাৰিচকীয়া কি গেছ গেছে তো সোৱাদ ভৰালৈ যা হৈ যা নহ'লে পিপৰে উঠবি যা গাড়ীত নে না আছিপ গীতা লৈ যাওক লাগে ভালে আছে দক বাকী এতিয়া ছবিবোৰ লাগি গৈছে নাই দেখা এটা বোলে বাল্টি ল'ব লাগব ডাঙৰ চাই মাছ আনিবা চালা কৈলে দেওক এটা টেমা ললি হ'ল নহ'লে কোক আছে নেকি মই যেতিয়া বাহিৰে মই গাড়ী ধুবাই নকৰোঁ মাছ পাবি আমি পুৰা আজি ঘাটিক যাম মেইন ঘাটিক কামো একদম ফুল দমত চলি আছে এতিয়া বিম হ'লে প্ৰায় ইয়াৰে পিছত চিপ ক'ত দিছে দেখছি নাই আপোনালোকে বলৰো ওপৰত এতিয়া প্ৰায় বলৰোখন প্ৰায় পাঞ্জাৱ বডি ট্ৰাকে আহিছে কাৰণ এইখিনি বডি ওলাই আহিছে না তো এতিয়া যাব নেকি বৰ্তমান যাই আছো আমি সেইটো স্থানক লাগি য'ত আমি বল্লু বম আৰু আমি যোনটো কামে বৰা বন্ধা খোৱা সেই মানে আমি যোনটো কাম কৰোঁ মানে সেইটো কাম অলপমান লাক্সাৰী হৈছে কাৰণ চিপ যে আছে বলৰু যোনি মাছ মাৰ বুজি যে আছে বলৰু মোৰ বাইকখন তেল নাই ইয়াত তেল আছে হানে লৈলো কি দাম আছে ঠিকেই বক্সিলা পাবাজিত SBI ফাইনেলি আহি পেলাই আমাৰ জাগা মানে কি ছায়া জাগা এটা বিচাৰিলোঁ কিন্তু এইটো কথা নহয় যে ছায়াৰ কাৰণে আমি আছোঁ এটা মানে অত্যাধিক সংখ্যৰ মাছমৰীয়া দিনে ৰাতি আমি দেখা পোৱা যায় তাৰমানে কি আছে এই ফিল্ডখনত এই অঞ্চলটোত সেইকাৰণে আমি আহিছোঁ বৰ্তমান আমাৰ চফিকুল বাই বহুত আছে মানে এইটো এইগিলা বস্তুগিলা পুৰণা না আৰু পুৰণা বস্তু বেছিকৈ মাছ থাকে এইটো কি কুমা নহয় এই পুমা নাইকি নহয় পুমা বুলি নকয় চফিকুল কুমা বুলি নকয় কুমা বুলি পুমা আৰু এটা কথা কওঁ হেৰি কি বুলি কয় এইটো টাইমত কিন্তু সাপো কিন্তু মাৰাত মই নাযায় মই গিৰি গেছি পেঞ্চি ইয়াৰ পাই থাকিম ইয়াৰ তলত যাই মৰিব চাতকে এটা ওপৰ পাই তোৰ চিটটো চাওঁ কি দিলে তো চাওঁ সেম চাইছো মাল ঠিক আছে বাকী এফালে চফিকুলে যিহেতু আমাৰ বৰা হ'ব ইমান দিয়া লাগে অলপ চিধা খাটা কৰিলো আৰু এতিয়া ধুনীয়াকৈ আমাৰ যিহেতু চফিকুলে গাঁঠি আছে আৰু বল্লুখনো বহুত দানা পাই গমেই পায় মানে বেছি বল্লু ক'ত গাড়ী চাইছে তুই বল্লু চা যা নাম্বর যা আগে গুম বই গলে ওই আর ভাতখন তো আগত লাগবে এত আগত লাগবে এক সারু আগে যাও দেখা লাগে এটা কি বুঝাব লাগে টেস্টি নাকি হে মাংস বল লাগবে এক পিস খাইছা আগে হল এটা চাও হল মাখলিয়া বিজে হল নয় হল গরে জি পাও চেঙেলি টুকটু মরি মোৰ একদম বঢ়িয়াকে হৈ গেল মানে একদম ৰাইফল ৰেডি এতিয়া মই ফায়াৰ কৰিব লাগে জাষ্ট আৰু ফায়াৰ কৰা মানে বস্তু মানে জাগা এটা বিচাৰি আছো প্ৰথমতে এটা চেঙেলি দিয়া পাৰলি মস্তি লাগিল মনটো আৰু প্ৰায় বহুত বছৰ মূৰত আগতে বুজিলোৱে আমি ইয়াতে জন্মই পাইছোঁ না বল্লি বিলো কাষত চাওঁ ৰ আমাৰ থিয়াই বঢ়িয়াকে প্ৰথমবাৰৰ কাৰণে কি লৈ আহিলে তোৰ বঢ়িয়া এটা উলাই লওঁ এইটো পুৰি খাৱাৰ পিছত যা অলপমান এণ্ট্ৰি দিয়াত লাগি গ'ল কিন্তু আমাৰ দেখাই থাকিলে যে আকৌ মানে মই যাম তোৰ কিবা পাইছে না হা সেইটোই আর নাই ভাই হাপুর জায়গা না বলি কি ক'ত সোমাই দিলো এখানে এই সালা তই আকৌ মন দেখাই যাবাই এই যে কিমান লৈছো চাওঁ তো মই দেখছে তে ই বৰা বুলি দেখা কি ভালছা নাই আমাৰ চুলি আছে না আমাৰ ছায়া দেখা পাই চুলি নে গমেই নাপাই কি বৰা বস্তিৰ পৰা ওলাই আহিলোঁ আৰু বস্তিৰ পৰা ওলাই বৰ্তমান ৰাস্তাৰ কাষত আছোঁ কিন্তু এটা কথা কি জানা গাইজ ক'ত কি দেখা নাপায় পাই আৰু গাইজ আজিকালি মাছবিলাক গম পোৱা হৈছে আমি ফাল্টু কৰি পাইছোঁ একে এই টোপ চুপ গম পোৱা হৈছে গুণ পাই আৰু এইবিলাক কোনিবে ওলাইছিল বল্লু টোপ চুলু টোপ কেনেকৈ গম পাইছিল মাছে বল্লু টোপ খাই চাওঁ এইটো হ'ল চাওঁ মালটো বাকী আৰু এটা চফিকুলে পালাক এইটো অলপ ডাঙৰ কিন্তু মালটো ডাঙৰ আছে কি নাই তোৰ এই পুঙা নাই কিবা নাই এই মাছ চাওঁ মাছ এবাগে দুটা এই তিন নম্বৰ এইটো বঢ়িয়া আগ বজাৰ হ'লি হ'ল ছাৰ এই তাক পুঙা দি তোৰ পুঙাটো লগে নালাগে তাতে বৰ্তমান দেখাই হৈছে চকুল কোৱা দি বুজলি
ই তাকে দেখাইছি আর বাবা মানে ই পাই দেখাবো এত ধর পাঁচটা আইতে চেয়ে গেছিল এটা ফুটিস না ন আছে হ্যাঁ থাক পুরান ধরে তো ওরা দাউছি ও মুন নেতা গিয়া তো করি তে ও গুছি যাম বাবা সিটি ভাঙি এনা লো থাকে মালদার কেন আছে মোর কিবা দি পুঙতা জায়গা তো দেখুন ছিল না এই আপি এটা পাইছিল তুপ দিছো রখি আছো এই তুপ দিয়ে আনছি মোৰ লাইফটো আজি আধা ঘন্টা হল হাত বেন করে এনেকে থিয়ে আছো তাতে ইয়ে মাছ এটা নাই নে মাছ ইমান জানা হৈ গ'ল মাছবোৰ আজিকালি যোৱা আজি হোমেৰ হয় পাতি দিওঁ বৰাটো মাছ নাই চাও কি এটো অনকি মেরে দি অনকি মেরে তোর করেছিল মাল তো করেছিল মাল তো করেছিল মই একবার যাই আছে চাও করি দম আছে তোর হ্যাঁ না দম আছে শিফট আবার তো এই শিফট হয়ে গেছে আমার লড়াই তো তো কি দিলে কান তো কমিটি তো 2 নম্বর শিফট দিছে মোক এই জাম চাইছিন চাবি করছিন মানে এঙ্কে লাট দিলে উপর তো বেকা হয়েছে কোথায় বৰা এখন একদম ধৈৰ্যৰে খেলা মই তেতিয়াৰ পৰাই 5টা মান মোৰ টোপ খালা এতিয়ালৈকে এটা মাছ অহা নাই টানলি জাবৰি গিলত বজি ৰয় বৰা এটা মাছ পালি এই পাতৰ তলত বঢ়িয়াকৈ দিয়াও বৰেটো ওলাই কিবাকৈ এটা বস্তু ধৰ বোলে এটা মানুহক চোৱা এটা দিয়াও লাইফ চোৱা এটা নাই ঘাম চেৰা ঘাম বাহিৰ হৈ গ'ল চবিগুল পানীখিনি নানাগা কৌল গাইছে তো ঘূৰি থাকে আগঠেত পাতেইতে ধৈৰ্যৰ ফল মিঠা হাত বিহেলিও থাকিব লাগব এপানে বঢ়িয়াকৈ সোমাই দিছো এপানে কচুৰ মাজেদি বৰা ধৌ ফেলাই থৈ দিছে লাজান কেমেৰাত জুম কৰি চাই আছে কি চেৰে পেবাল তই কেমেৰাত জুম কৰি থাকলে গুচি যাব মাছ শিৱজাল ভাঙি থৈ গেল বাল বৰাটো বাজি দিছো কেৰা কেৰিকে চাই আছো মই দেখা আইতা তোৰ পাই দাউৰি হতে খং উঠি যায় না এটা মাছৰ কাৰণে ইমান ৰখি আৰি ইমান না আৰু বিচাৰে নাই ৰবিবাৰ না আজি চান্দকৰ পাত নিদি কৰিব গৈছি ওই থৈ গৈছি আকালকে ওৰ ওপৰতে পাতি দিব তুই আহিলে একেলগে তুই নাপাছে এই নিপুই তাৰ পৰা এটা মাছ এটা গম্বাই বৰা বয় ঐ চেঙে হাবু চেঙে বেয়া বস্তু আপোনালোকে নিশ্চয় ৰ'দটো চাব পাৰে আৰু মোৰ বৰাটো দিয়া কোবে মাৰিছোঁ পানীত ইচ্ছা নহয় গৈছে মানে এনেকুৱা জ্বালা পাইছোঁ এটা মাছ নাই তেতিয়াৰ পৰাই মাছে ধৰেও একটা দাঙিব পৰা নাই এতিয়া কৰাটো কৰা কি আজি যিহেতু বহুত দিন মূৰত ক'লোঁ বোলে আমি অলপ বৰা মানে মাছ অলপ মাৰোঁ মাৰি কিনে আকপ চবে ঘৰক লাগি লৈ যাওঁ মই বাৰু মাছ খাব নাপোই তথাপিও লৈ গ'লোঁ বেলেগ দিলোঁ হৈ পেটলা হাতকে দিলোঁ দেচোন শান্তি পালোঁ অলপমান ঠিকেই আছে এতিয়া চাওঁ আৰু এঘণ্টামান মাৰাৰ আগতে আমাৰ চফিকুল আৰু মানে থিয়াই অলপমান আপোনাৰ ড্ৰিংকছ অলপ আনিব বিচাৰি মানে মেইনলি আমাৰ ৰিজন এইগিলাটো বেলেগ কথা তো আনবা গেছি কি আনে মই আপোনালোক দেখি আছোঁ তাতে আগতে বেতালটাও দেখো হেবাই গেল আহাই নাই এইবিলাক আমাৰ খানা কি আছে দুইটাৰ মোৰ কি ভিডিঅ'টো তোৰে কিয় মাত্ৰ হে মই দি তে কমিটিৰ মানুহে দি হেন্দক পোৱা আছে আরে বাগে পানি আছে আরে বাগে পেটি সেনছে নাকি চাও কেন পেটি সেনছে দেখো পেটিস না পয়দা সিংরে বল খাওলিয়া সিংরে না পেটিস পেটি সেনছে বলে কইছি মোক বাহ মাছ পাইছি 30 টাকা খরা জল 220 টাকা 220 আই বড়িয়া ফেসকে দিছ তো গাইস এখানে বস্তু খাইলো নাকি খাইলে কেন লগ পাইছো এনার্জি লাগা আছে আর রোদটো বহুত বেশি তাকে দুগু এনে 2000 কৈছ মানে আমি দুই টাকা কৰা আনো আছে না এইটো নতুনকে আহিছে তো আগতে মায়ে এটা ঘৰে আসলি এইটো দুটো আছে বস্তু নাম কি দিয়া তইতো বাৰু ঘৰক যা আহে একবাৰ ই ঘৰ কোন আছে যি বাইপে গানা যি ৰিচাৰ্জ হৈ গৈছে না তো মই এটা কথা কওঁ কিমান খালা কোন আমি বুলো কাকা মই জাসা দি কি দিছি আকৌ দিয়া নাই জাসাৰ কথা কোৱা না একদিন বোলে ভাত খা আমাৰ ঘৰত হা এটো নাই আমাৰ তাতে দিন ৰাত খাই ভাল দে ৰিচাৰ্জ কৰি দিব লাগিব আজি না পৰ দিন আবৰ দিন লাগিব আজি নাংগে হে এপানে এটা বাদ যাব এপানে যাব ৰিচাৰ্জ কৰি দিব লাগে পইচা কি নে দিছে পইচাৰ লেভেল দিছি
হে এইটো চাত কাৰ মিছা কথা নকবি কাকাৰ না তে আগতে মোক যি কয় আৰু তাই মানে এনে নহয় মানে ইমান মিছা কথা কওঁ বহুত চলা আছে এই কলা হেনেক এটা আছে দেখিছা না অলপমান যদি ঠাণ্ডা পৰে বৰষুণ পৰে এইটো ওলাব মানে নকওঁ আৰু আমি খাই বঢ়িয়াকে লাগি গেলো আৰু এবাগে আমাৰ চফিগুল লাগি গৈছে আৰু এবাগে আমাৰ উই দাদা কি কৰিছা পুৰা লিপটো লিপ দিছে আহিবি না 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 গেটো ষ্ট্ৰিংটো হেংক মাছক খোলা আমাৰ মাছ আছিল চাৰিটা এটা হ'ল এটা মানে তিনিটাতো মৰছি এটা ষ্টিং খাই মানে আমাৰ বাচিছে অলপমান এবাৰ আহিল ব্ৰেকৰ পিছত আৰু এতিয়া এইটো চফে আনছি কি নাম সাগৰৰ পাৰৰ ধুনীয়া চফিগুল ধুনীয়া নাম্বাৰ 6 আহি গেল বঢ়িয়া 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 দোষ কইলো বস্তুতে বেলেগ মালে বা বেলেগ মছউতে অল ইন অল মানটো মই হালমানতো সবুতে ফাইনালি 2 ঘন্টা পিছত নিপুৰে আনিলে আমাৰ দা সুসেংগেলি নাই নাই সবু তাতে মই তো বুঝিছিলো তো নাপাও তই না হৈ যায় মিছা কইলে না বৰা মাছ ইনছিল বেলেগ কিবা লৈছে অভিনন্দন জানো স্বৰ্ণপদক লৈ হৈছি গোটা হেৰি পাই মই নাখাওঁতে মাছ নাখাওঁতে বাছা থৈ গেছে তাক সেই গেছে মই নৰৱে মোৰ কি বৰা তুই বেয়া না মই বেয়া না মই ধৰিব নাই মাছে মোক বেয়া পাই বস্তু না হাইয়া সাসা এ দেখছো মই এটা ফিগলে মই দেখছ হামাসু মাছ সাইজ এটা কার কই উঠল হইলো হইলো কয়াম কি করিন কে মরবে এ তুই দে কি হল এটা ধন সেঙ্গলি পেছি তো দম দিছলি বলে দিছিলবা হইলো যা কি মিরছিল তো ওলবছি মাল ওলবছি নাকি যে তো সানা আনি মাল দে লাইভ চলি আছে কি মেন সামনে ভিঙ্গো অলপ রস করে পালজা হাবি গেল ইয়ে পাছে না তো হ্যাঁ এই মানু কি ভালে আছে ভাই দেখো তো দিবে লাগব বহুত পাইছো এই কেয়ার পাস আলু মাছ টাইম দে কি হইছে সি সি এই সুগু লাগবো গেছি না বড় আছে না বড় নাই এই জালা জবলি শেষ মানাছি নরি ইমান কষ্ট করলি করবা ভালো একটা মাছ না এটা তার কারণে ইমান রক্ষারি মানে এতই এজে হপ্রা করপি আছি জানো আমার একা হরাই কিন্তু বড় বসাবা আসি আখেরি না পূর্বে কি বেলেগ কাম নকরা গেদে ফেলে ঘরত জি সাকিজে জাজা মাছ গলে পলাও বলি না বেশি না কি বলে প্লিজ মাছ ফাটা হচ্ছে মা কাকই দেখা তো চাই না তো হ্যাঁ ই মাছ মারা মানুষ মাইটেং দে আমি বড়া বইছলু এটা হঠাতে গিটার এটা পাইখিনি আর কনফিডেন্স যাই গেল দে দে মাত মাছ ও মাছ কোন গেলি তো আমার বড়া হেরি চোরে বাচ্চা না হাকা তিনটা বাজিল এই জায়গাতে আমি মাছ পাইছো টোটাল 7টা সারি আটটা বাকি এটা সিং আর এটা গরে আর এটা কাওয়াই তো কেনকে ভাগাবি বারে মুখ বারু নালগে বারে ঠিক আছে মুখ বারু নালগে হ্যাঁ তো কোন নালগে নাকি হ্যাঁ গোলা গুনে না জানি 50 টাকা মাছ ছিল মই কি বুঝতে পাই নাই কি 50 টাকা ছিল হসা ও 50 টাকা হসা না মানে খনতে 2 হবি কথা আমি নিজে হাসু কিন্তু আমার যেখানে জুকা হান 50 টাকা হেকানে 50 টাকার মাছ হসি এন্ড দুইটা বাইফা আর ই তো দুইটা আহা যাব নাকি এ পুরি দিবি তে হ্যাঁ মই হামিতে নাই কে দিবি গরম তো পুরি দাঁড়া পড়েছে ঠিকে আছে তো এতিয়া আজি আমাৰ কাৰ্যক্ৰম এখিনিতে সমাপ্ত কৰিলো এই এবাগো ধুনীয়া চলি আহিল এবাগো যিমান চলি আছিল আৰু এটা নৰি আৰু টাইম কেতিয়া আছিল দেখি একবাৰ বৰ্তমান টাইম আছে তো 2:45 সেই একদম 11:15 মানতে আছিলো তো এতিয়া আৰু ইয়াৰ পৰা বিদায় দিওঁ আৰু গাইজ ফাইনেলি আহি পালো ঘৰ আৰু ঘৰ আহিলি এনেকৈ ওলাই বাকী গাইজ
হয় অলপ দুখৰ মাজতো যিহেতু মনত এটা কথা দিছোঁ বোলে আপোনালোকৰ আগত যে সদায় ভিডিঅ' দিম তো সদায় ভিডিঅ' দিমেই তো গাইছ আজি ভিডিঅ'ৰ পৰা এইখিনি আছিল বহুত দিন মূৰত অলপমান বাহিৰত কষ্ট কৰিলোঁ ৰ'দত ওলাই গ'লোঁ আজি ডে' 2ত আমি বনাওঁ বোলো তো আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব ভিডিঅ' এইখিনি ভিডিঅ' অলপ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেক্সট বাৰ আৰু লগ পাম বাই বাই ধন্যবাদ জয় আহোম গাইজ জয় জুবিন দা Kৃষ্ণ